ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া অসমত সবে চিনি পায় বড়োসকলৰ প্ৰথম শ্ৰেণীৰ আমাৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক আৰু সাহিত্যিক দিশত বড়ো জনগোষ্ঠীক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগধৰা আমাৰ জনগোষ্ঠীৰে এজন সকলোৰে উচ্চ স্তৰৰ এজন নেতা আছিলে এই ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ ওৱাবাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল তেখেতৰ এই গাঁওখনতে তেখেতৰ এটা সমাধি স্থাপন কৰিবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছিলে আৰু আমি আজি এতিয়া বিটিয়া চৰকাৰৰ পৰা তেখেতৰ সমাধিটো নিৰ্মাণ কৰি ওলাইছোঁ আৰু তেখেতৰ এটা লাইফ স্কেচ ইয়াত লিখিবৰ কাৰণে এটা ডাঙৰ ৱাল তৈয়াৰ কৰাৰ কাৰণে প্ৰিপাৰেশ্যন এটা চলি আছে লগতে তেখেতৰ সমাধিৰ লগতে ইয়াত বিভিন্ন গাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আহি মেল মিটিং কৰিব পৰাকৈ এটা অডিটৰিয়ামো নিৰ্মাণ কৰা হৈছে ৰূপনাথ ব্ৰহ্মৰ প্ৰতি আমাৰ বড়ো জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমৰ বা আমাৰ বিটিয়াৰ অঞ্চলৰ যিখিনি দায়িত্ব আছে কি তেখেতক শ্ৰদ্ধা কৰিবলৈ সন্মান কৰিবলৈ ইয়াৰে এক কিঞ্চিত আমি আগবাঢ়ি আহিছোঁ যোৱা বছৰ বড়োলেণ্ড চৰকাৰে আমাৰ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি গামিচেৰাং বিথাংখী বুলি এটা গ্ৰাম্য যি বিদ্যুতীকৰণ এটা আঁচনি কাউন্সিল লেভেলৰ পৰা আৰম্ভ কৰিছোঁ তেখেতসকলৰ নিচিনাকৈ ব্যক্তিয়ে বড়ো জনগোষ্ঠীত জন্ম পোৱাৰ কাৰণে আজি বড়ো জনগোষ্ঠীয়ে সকলো দিশতে আজি পোহৰ পাবলৈ সক্ষম হৈছে সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আজি তেখেতৰ সমাধি নিৰ্মাণ কৰি ওলোৱাৰ পিছত আমি সকলো আনন্দিত হৈছোঁ অলপ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি সকলো তেখেতক শ্ৰদ্ধা জনাবলৈ যি এটা বহুত দিনৰ পৰা এটা হেঁপাহ আছিলে বা আশা আছিলে আজি এই কামটো হোৱাৰ পিছত যথেষ্ট সকলোৱে আনন্দিত হৈছোঁ মই তেখেতৰ সুপুত্ৰ তেখেতৰ লগতে পৰিয়ালবৰ্গৰ ইয়াত সদস্যসকল আছে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি আমাৰ দায়িত্বত আছিলে কমিটিৰ পৰা নিৰ্মাণ কৰি ওলালে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ ইয়াৰ লগতে RNB ৰাস্তা যিটো কোকৰাঝাৰ টাউনৰ পৰা বহলপুৰ ফালে যোৱা ৰাস্তাটো RNB ৰাস্তা বুলি আগতে নামাকৰণ কৰা হৈছিলে এই RNB ৰাস্তাৰ পৰাই ওৱাবাৰী গাঁও হয় তেখেতৰ জন্মস্থান হয় আমাৰ বাউখুংৰি যিটো য'ত MCLA কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে এই 3 কিলোমিটাৰ ৰাস্তাটো ৰূপনাথ ব্ৰহ্মৰ নামত আমি ইতিমধ্যে নামাকৰণ কৰিছোঁ 1-2 দিনতে ইয়াৰ নামত মানে এটা নটিফিকেশ্যন ওলাই যাব এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান ECG টেকনিচিয়ান ফাৰ্মাচী এছিষ্টেণ্ট ডেণ্টেল হাইজিনিষ্ট ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নাম ভৰ্তি কৰাটো এতিয়া চলি আছে নাম ভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन एक्स-रे एन्ड इमेजिंग टेक्निशियन ECG टेक्निशियन फार्मासी एसिस्टेंट डेंटल हाइजिनिस्ट इमार्जेंसी टेक्निशियन आरो नार्सिं केयार एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन